এই কোকৰাঝাৰ মেডিকেল মানে কলেজখন খুব ধুনীয়াকৈ অসমৰ মানে ভিতৰত যিমান নামী মানে মেডিকেল কলেজ আছে ইয়াৰ ভিতৰত কোকৰাঝাৰৰ নামো আহি থাকিব। আমাৰ স্বাস্থ্য বিভাগৰ দ্বাৰা স্বাস্থ্য সেৱা উৎসৱ চলি আছে 22 তাৰিখলৈকে। গতিকে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই মোকো অনুৰোধ কৰিছে যে যিকোনো ক'ৰবাত যদি যায় হেল্থ চেণ্টাৰ মানে এইটো মেডিকেল কলেজেই হওক বা আপোনাৰ চিভিল হস্পিটেলেই হওক বা ক'ৰবাত 30 বেডেড বা মিনি PHC, গতিকে তাত গৈ ডক্টৰৰ লগত আৰু পেচেণ্টবিলাকৰ লগত তাত অলপ ইণ্টাৰেকশ্যন কৰি ফালে যদি বৰ্তমান মানে চিকিৎসা ব্যৱস্থা কি হৈ আছে কি হৈ থকা নাই আৰু ইয়াৰ পিছত কিবা যদি মানে তাত মানে দেখে সেইটো যাতে ফিডবেকটো দিব পাৰে আৰু যিটোৰ দ্বাৰা বিভাগটোৱে ইয়াৰ কাৰণে মানে বিহিত ব্যৱস্থা ল'ব পাৰে সেইটো লৈ মানে সব বিধায়ককো অনুৰোধ কৰিছে আৰু মোকো অধ্যক্ষ হিচাপে অনুৰোধ কৰিছে। আৰু হিচাপে মই কোকৰাঝাৰ প্ৰগ্ৰাম এটাত আহিছিলোঁ আৰু সেই হিচাপে মই যিহেতু ইয়াত আছোঁৱে নতুন মেডিকেল কলেজ, গতিকে আৰু মানে চিভিলতো যাম, গতিকে মেডিকেল কলেজটো কেনেকুৱা কি হৈ আছে মই চাবলৈ আহিছোঁ। আজি প্ৰিন্সিপালৰ পৰা সকলো প্ৰফেচাৰ এছিষ্টেণ্ট প্ৰফেচাৰ বাকী ফেকাল্টিক লগ পালোঁ, ইয়াৰ পিছত ষ্টুডেণ্টছবিলাককো লগ পালোঁ, কথা পাতিলোঁ, ভাল লাগিল। সব ইয়াত ঠিকে চলি আছে, বেমাৰীহে মানে ইয়াত আহাৰ অভ্যাস হোৱা নাই, মানে প্ৰায় পেচেণ্ট মেডিকেল কলেজত নাহে, মানে আপোনাৰ বাহিৰে চিভিল হস্পিটেলৰ পিছত প্ৰাইভেটবিলাকত গুচি যায়। কিন্তু ইয়াত বহুত ধুনীয়া চিকিৎসা ব্যৱস্থা হ'ল, বহুত আমাৰ চাৰ্জন আছে, এনাস্থেচিয়া আছে, একো প্ৰব্লেম নাই ইয়াত। মানে অপাৰেশ্যন থিয়েটাৰ ধুনীয়াকৈ আছে, গোটেই ইকুইপমেণ্টছ ধুনীয়া, কিন্তু মানুহে গম পোৱা নাই যে মেডিকেল কলেজ তাত চিকিৎসা বা হয় না নহয়। মানে কোকৰাঝাৰ অঞ্চলৰ বা আমাৰ চিৰাং এনেকুৱা বা ধুবুৰী জিলাৰ আশে পাশে যিবিলাক বৰ্ডাৰ এৰিয়া বহুতে সেইটো মেডিকেল কলেজৰ কাৰণে হয়তো অলপ মানে ভাবে যে ইয়াত শিক্ষাহে দিয়া হয়, ইয়াত চিকিৎসা কৰা নহয়। সেইটোৰ কাৰণে মই আজি এটা অনুৰোধ কৰিছোঁ যে আমি ইয়াত এটা কি কয় প্ৰগ্ৰেম কৰিব লাগে, অপাৰেশ্যনৰ প্ৰগ্ৰেম কিছুমান যিবিলাক মানে সাধাৰণ মানুহৰ মানে বহুতো মানে হৈ থাকে, আজি গল্ড ব্লাডাৰ ষ্টোনে হওক, কিডনি ষ্টোনে হওক, এপেণ্ডিচাইটিছ, তেনেকুৱা ধৰণৰ মানে বেমাৰবিলাক যায় যিবিলাক বহুত মানে দূৰ কোচবিহাৰলৈকে কোকৰাঝাৰৰ মানুহে যায়। গতিকে সেইবিলাকৰ এটা প্ৰগ্ৰেম যদি আমি কৰোঁ বা তেনেকুৱা বিশেষ বেমাৰৰ কাৰণে কেম্প যদি আমি কৰোঁ, তেতিয়া মানুহে গম পাই যাব যে মেডিকেল কলেজখনত এটা সুচিকিৎসা ব্যৱস্থা আছে, ইয়াতে সব হ'ব পাৰে, তেতিয়া ইয়াত পেচেণ্টৰ ফ্ল' হৈ যাব। গতিকে নতুনৰ কাৰণে মানুহে ইয়াত অকল MBBS কৰ্ছে পঢ়ায় নেকি তেনেকুৱা ধৰণৰ হয়তো ধাৰণা আছে। গতিকে মই ভাবোঁ যে কেইদিনমান পিছত এই কোকৰাঝাৰ মেডিকেল মানে কলেজখন খুব ধুনীয়াকৈ অসমৰ মানে ভিতৰত যিমান নামী মানে মেডিকেল কলেজ আছে ইয়াৰ ভিতৰত কোকৰাঝাৰৰ নামো আহি থাকিব। सनारुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सनारुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि। लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन। MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द पथआव। MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव।